হেল্ল' গাইজ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। আজি আহিছোঁ তাঁততলা নন্দ ডেকাৰ ধুম কৰিলীয়া সুন্দৰ মহ তিনিটা দুখন পুলি। সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ব্লগ আজি দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ। নন্দ ডেকা তাঁততলা। দেখিছে নন্দ ডেকা তাঁততলা খুব এটা সুন্দৰ মহ, নাম কৰা মহ। একো নকয় ন? বাকী পৰিলে এনেই শিংটো জগাই থাকে। কিমান সজা মহ। দিগদাৰ হয় যে। তথাপিও আমি অচিনাকি মানুহ না, ঘপককৈ আহিবও পাৰে, কোনো ভৰসা নাই হয়নে? অচিনাকি মানুহ অলপ খুবেই এটা সুন্দৰ মহ। নন্দ ডেকা তাঁততলা। শিংযোৰ অলপ ঘূৰিব লাগিছিল নেকি? না ঠিকে আছে? ঠিকে আছে, এনেকৈ লাগে শিংটো কোবোৱাকৈ। কাকো চিপীয়া হ'লে ইমান ভালো নহয়। ভাল নহয় ন? এতিয়া যিকোনো মহৰ লগত যুঁজাব পাৰিবা। মানে কি এইটো শিং হ'লে মানে পুৰা কোব দি পেলাই যুঁজ লাগিব। কাকো চিপীয়া মহে মানে কোব মাৰিব নোৱাৰে, খুব হেঁচা মাৰি ধৰি থাকিব। অঁ, এইযোৰ বেছি লাগিব ভৰিত দীঘল। একে এইটো মোৰ লগ খুন্দা মাৰ হৈছে প্ৰথম খেল বৰশী বান্ধা। বৰশী বান্ধাত সৰুৰ দুটা পৰা লগত লগাইছিলোঁ। সৰু মানে এবছৰ সৰুৱে আছিল বাৰু। বৰশী বান্ধাত যোৱাইছিলোঁ 24ত। তেতিয়া মানে কি এয়া এইফালে দেৱাগুৰি ছাইডৰ নহয়, কি ভুলাবাৰী কি বুলি কৈ পেলাই সেইফালে মোৰ লগত দুটা লগত দিছিলোঁ। দুইটাৰ লগত লগ খুন্দা মাৰিছে আৰু দৌৰ মাৰিছে। প্ৰথম ষ্টাৰ্ট প্ৰথম ষ্টাৰ্ট। তাৰ আগত আৰু ষ্টাৰ্ট আছে বাৰু। এই বৰঙাবাৰীটো দিছিলা নেকি? এবাৰ ৰুটি খাই পৰি গৈছে। ৰুটি খাই পৰিছে সেই বছৰ 24ত। দেখিছে আপোনালোকে মহটো যুঁজ বৰঙাবাৰীত, এয়া বৰঙাবাৰী ডাঙৰ হাজৰিকাৰ লগত যুঁজাইছিলে। এই বছৰ যে যুঁজাইছিলা, যোৱা বছৰ যে যুঁজাইছিলা, এই এখন 15 মিনিট নে 16 মিনিট যুঁজিছিল বৰঙাবাৰী ডাঙৰ হাজৰিকাৰ লগত, নহয় জানো? প্ৰবীণ পাটৰ প্ৰবীণ পাটৰ মহটোৰ লগত যুঁজাইছিলে বৰঙাবাৰী। তাৰপাছত লগাইছিলা ডাঙৰ হাজৰিকাৰ লগত মানিপুৰ লগাইছিলোঁ। সেইখন যুঁজৰ কথা কৈছোঁ। চালক সুন্দৰ মহটো। এয়া নন্দ ডেকা তাঁততলা, সুন্দৰ এটা মহ। চালক ৰাইজে ক'ত ইয়াৰ এই মহটো যুঁজ দেখিছে কমেণ্ট কৰি দিব, যুঁজ কেনেকুৱা। চালক সুন্দৰ এটা মহ। ধৰণে মহটো ৰখা কিমান দিনমান হ'ল? কেইবছৰ? 6 বছৰ হৈছে। 6 বছৰ অকণমান হ'ব। অঁ, যোৱা বছৰ ক'ত যুঁজাইছিলা? যোৱা বছৰ আহাত-গুৰিত, তাৰপৰা 12 বজীয়া, তাৰপৰা আৰু এখন এইয়া কি নাম আছিল পাহৰিলোঁ। ভয়াগুৰি নেকি? নহয়, এই মানিপুৰ কেই মিনিট যুঁজিছিলে? দৰণিত ডাঙৰ হাজিৰা লগাইছিলোঁ 16 মিনিট নে 17 মিনিট লাগিলে। তাৰপৰা আকৌ 12 বজীয়াত প্ৰথম পুৰস্কাৰ, তাত প্ৰথম পুৰস্কাৰ। এই দুখনৰ প্ৰথম 12 বজীয়াত কেই মিনিট? 12 বজীয়াত 14 মিনিটমান লাগিছে। কাৰ মহৰ লগত? দেৱাগুৰি, এইটো কিবা নামটো পাহৰিলোঁ। আছিয়া মহটো আমাৰ এফালৰ পৰা কিনি নিয়া মহ। তাৰ লগত লগাইছিলোঁ। এতিয়া মহটো তুমিয়ে ৰাখা হ'বলা এইটো? মই বেছি দিন হোৱা নাই, আজি এসপ্তাহমান ধৰিহে ৰাখি আছোঁ। তাৰ আগত মই সেইটো মেইন গঁৰাল ধৰা, নাকি এৰি দিয়াৰ পৰা ধৰা তুমিয়ে আৰু, বেলেগনো কোন আছে? শুনিছে, মেইন মালিকজন ক'ব গ'লে এধনেই চোৱা চিতা কৰে মহবিলাকৰ। নন্দ ডেকা তাঁততলা, সুন্দৰ এটা মহ। এই মহটো যুঁজ ভয়ংকৰ, দৌৰি যায়, খুন্দা মাৰে। আৰু এটা আছিলে নেকি? মুগা ন? দেখিছিলোঁ। সেইটো যুঁজে ন? সেইটো হ'বলা যুঁজে পুৰা। যিটো নালাগে বেলেগ মহৰ লগত নালাগে, একেবাৰে নালাগে। খালি ঘৰতে লাগে আৰু একো কাম নাই। খানা পুৰা ভাল আছিল, বিৰাট গৰম।
চালক মহটো নাই ইয়াত চিনি পাওঁ টাপতলা চালক স্বাস্থ্যটো মজা হৈছে ঘাঁহ পানী নাই ইয়াত বৰ্তমান ঘাঁহ পানী থকা হয় আপোনালোকে দেখিলেই হয় স্বাস্থ্যটো আহিল হয় সুন্দৰ মহ গৰমত তামাম পানী খাইছে দেখোন ঐ ওচৰত গ'লে একো নকয় ন এনেকুৱা হ'লে ভাল ঠাণ্ডা মহ ন সিহে অলপ দিগদাৰ দিয়ে সি হ'ল এতিয়া খুটি মহ এইটো গাঁৱৰ মহ মানে চব ডাঙৰ মহ বয়সীয়াল ডাঙৰ হাজিৰা কিমান বুঢ়া আমি যি আগত যিকেইটা পুহি আছিলো কিমান ডাঙৰ মোৰ ডাঙৰ হাজিৰা লগত লগাওঁ ইয়াৰ আগৰ মোৰ এতিয়া সময় অনাই নাই সেয়া ডাঙৰ হাজিৰা মোৰ সেয়া মোৰ লগত লগাওঁ ডাঙৰ হাজিৰা মোক সিহাল এবছৰ আছেনে নাই বাৰু ডাঙৰ হাজিৰা আছে পোৱা নাই আৰু খবৰটো ল'ব লাগিব মোৰতো একে সৰুবে মানে দুটা টবে যোৱা বছৰ নামটো ধৰক হৈছে আৰু মুঠতে 17 মিনিট মুঠতে আছিলে 15 মিনিটমান যুঁজৰ একদম প্ৰথম যেতিয়া বহাগৰ 4 তাৰিখে যুঁজ চিকাবৈত পাতিছে প্ৰথম সেই বছৰত তাক সৰু আছিল বহুত তেতিয়া যুঁজাইছিলোঁ এই হেৰি ফেলে কিবা মিয়া মানুহ মোৰ এটাৰ লগত 16 মিনিট লাগিছে তেতিয়া প্ৰথম তেতিয়া সেইখনে প্ৰথম খেলা 16 মিনিট তাৰ আগত ধৰ ইয়াৰ ঘৰতে যাওঁ ইয়াৰ মৃদু ধৰ বেলেগ মোৱাৰ লগত সেইটো তেতিয়া লগাই ঘৰতে যুঁজা ন সেইটো যোৱা বছৰ লৈ গৈছিলে বৰঙাবাৰীত যুঁজা আছিলে কি সজা মহ চালক এৰি দি থৈছে মহটো অলপ দীঘল হোৱা হয় ওখ হোৱা হয় এবেগেত বা 4 আঙুলি মজা হ'ল তথাপি জোখৰ আছে আৰু ইয়াৰ নামটো কি ৰঙাই ন তাৰ মানে নামটো হ'ল ভাত তাৰ মায়েৰ নাম ভাত কাটাৰ খুটিত কিমানমান মহ আছে এতিয়া বৰ্তমান 20টা চব মাইকী মহ হয় পোৱালি আছে বোলা পোৱালি